গাইজ আপোনালোকক সেইদিনা দেখাইছিলোঁ পুচকা চেলেঞ্জ। আজি আপোনালোক দেখক খেত্ৰী বজাৰ। ইয়াত বজাৰনো কেনেধৰণৰ হয়, এই বজাৰটো শুক্ৰবাৰে হয় খেত্ৰীত। তো বলক মই আছোঁ এই বেদান্ত পৰা আৰু এইজনী ক'ত গ'ল, সেইটো ব্লগাৰ, সেইজনী ব্লগিং কৰি আছে। চব জেগাত মানে আজিকালি ব্লগিং মই কৰি আছোঁ, সেইটো পিছৰ কথা, আপোনালোক দেখাম গোটেইখিনি। চেলো আজিকালি কয় নহয় ৰাস্তাই ঘাটে ব্লগাৰ বুলি। এই খপা চাওক, এইয়া মোবাইল, সেইয়া মোবাইল, এই মাত্ৰ মোবাইলটো পকেটত ভৰালে। কি ক'ম আৰু মই মানে ভাবিছোঁ থালি বাতি এটা লৈ পেলাই ক'ত বহিয়ে থাকোঁ নেকি। দেই এই ক'বা আমাৰ বজাৰ লৈ আছে দাদা, কিমান দাম? এইজনীয়ে আমাৰ বজাৰ লৈ আছে শাক পাচলি। বগৰীও চিনি নাপায়, বগৰীটো কি হৈছে? আপেল, আপেল বোলে। বিলাইটি মানুহ আপেল চিনাকি কৰি আপেল বগৰীটো বগৰীটো হয়। লাজ পালে চেলেঞ্জ দিছে তো একচেপ্ট কৰিছোঁ। তো বলক দেখাম কি চেলেঞ্জ। এই মোক চেলেঞ্জ দিছিলে যে এই মানে দিয়াৰ আগত ফটো মাৰিব দিছিলে, একচেপ্ট কৰিছোঁ। আপোনাক দেখাম, মই দিম এইটো। ইয়াত এই কাপোৰ কি দেখা পালে লাগে 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 চিঞৰি আছে। নালাগে, মানুহজনী বিকি আছে। কিমান কিমান এইবিলাক? গোটেইকেইটা 150। গোটেইকেইটা দেখা নাই। মই কৈছিলোঁ নহয়, এই মানে ফুটপাথত নলয়, এনেকুৱা দোকানতহে লয় এইবিলাক বস্তু। দেখা পাইছে, এইবিলাক দোকানতহে লয়। এনে ফুটপাথত মানে এই মানে হজম নহয় বুলি কয় নহয়, জ্বলন্ত উদাহৰণ। ক্লিপ ল'ব দিছে, লচোন এটা ক্লিপ ল। এইটো মই এইটো এটা ক্লিপ আমি ইয়াক গিফ্ট দিম। এইটো হ'বনে ক্লিপ? এইটো কালাৰ ভাল লগা নাই। এইটো ক্লিপ আমি ক্লিপ লৈ লৈছোঁ। কিমান ধুনীয়া ক্লিপ দিছোঁ, নালাগে বোলে। এতিয়া তাই কি কালাৰ দিম? ধনী মানুহ ন, মানে কি কালাৰ মানে পচন্দ নাহে। সোণাই দি বনোৱা ক্লিপ হ'ব লাগিব, তেতিয়াহে যেন লাগে। 22 কেৰেট গ'ল্ডৰ মানে ক্লিপ বনাই দিব লাগিব। নাই 23 লাগিব। আজি ৰিয়েলাইজ হৈছে, ভগৱানে ল'ৰা জন্ম দি ভালে কৰিছে। কিয় জানেনে? ছোৱালী হ'লে চুজ কৰাত মানে ব্ৰেইন বাজি যায়। এইটো নাই, সেইটো নাই, সেইটো নাই, এইটো নিমিলে, সেইটো নিমিলে। এতিয়া মাতি আছে একে লাগে বোলে, একে লাগে বোলে, কিন্তু পোৱা নাই, সেইকাৰণে নহ'ব বোলে। চুজ কৰি পোৱা নাই, মানে খাব পোৱা নাই, বেচেৰি কান্দা ওলাই গৈছে। ইমান দুখ। এইটো কি ক'ম আৰু, নিদো দে। 70 টকা খোৱা ছোৱালী এই আছে, বলে পৰা নাই। থেংক ইউ। পুচকা চেলেঞ্জ লাগিছিল, চবে গমে পায়। তো এই চেলেঞ্জ কৰিম বুলি কৈছিলে কৰিবলৈ। এতিয়া 20 টকাই খাব পাৰে। পুচকা চেলেঞ্জ লাগে ইয়াতকৈ লজ্জাজনক বস্তু কি হ'ব পাৰে? এটা গাইজ ভিডিঅ'টো চাই কেনেকৈ পালে, কি পালে জনাব। মানে বেটেৰী ল' হৈ গ'ল, ছুইচ অফ হৈ থাকিল। তো বাকীখিনি ভিডিঅ' কৰা নহ'ল। তো আশা কৰিছোঁ ভিডিঅ'টো ভালে পাইছে। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব।